নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ গণিতৰ অধ্যায় 10 ভগ্নাংশ এই অধ্যায়টো আমি আলোচনা কৰিম। তোমালোকে চাই ল'বা। ভগ্নাংশ মানে হ'ল কোনো এটা বস্তুৰ কোনো এটা অংশ, কোনো এটা অংশক আমি ভগ্নাংশ বুলি কওঁ। ঠিক আছে, আৰু মই লিখি দিম, তোমালোকে মুখস্থ কৰি ল'বা। ধৰি ল'লোঁ এটা আপেল আছিলে, এইটো আপেল এটা দেখা দিছে। আপেলটোক যদি আমি সমানে দুভাগ কৰোঁ, তেতিয়াহ'লে এভাগ যদি তোমাক দি দিওঁ, তেতিয়াহ'লে কি হ'ব, দুভাগ কৰি এভাগ তোমাক দি দিলোঁ, সেইটো দুভাগৰ 1 বুলি লিখা হয়। ঠিক আছে, আৰু যদি আপেলটো 4 ভাগ কৰোঁ, 4 ভাগ কৰিলে মানে 4 ভাগ কৰাৰ পাছত এভাগ যদি তোমাক দিওঁ, তেতিয়াহ'লে 4 ভাগৰ 1 বুলি লিখা হয়। ঠিক আছে, এটা মই লিখি দিছোঁ, চোৱা। এটা ভগ্নাংশ এটা অখণ্ড সংখ্যা বা সাধাৰণভাৱে যিকোনো এটা সংখ্যাক সমানে কৰা ভাগসমূহক বুজায়। তো 1/2 বুলি ক'লে মানে 2 ভাগৰ 1। ঠিক আছে, 2টো তলত লিখিব লাগিব আৰু 1টো ওপৰত, 2 ভাগৰ 1। ঠিক আছে, এইটো 1/2 বুলি কয়। যদি 1/3 বুলি লিখা হয়, তেতিয়াহ'লে 3 ভাগৰ 1। ঠিক আছে, 3 ভাগৰ 1টো এনেকৈ লিখা হয়। আৰু 3/4 যদি লিখা হয়, তেতিয়াহ'লে 4 ভাগৰ 3। 3/4 তো 4 ভাগ কৰি 3 ভাগ লোৱা হৈছে। ঠিক আছে, এতিয়া আমাক অনুশীলনীটোত কৈছে যে, চোৱা, তলৰ চিত্ৰবোৰত গোটেইকেইটাত কিমান অংশ ৰং কৰা আছে। ঠিক আছে, এইটো আমাক দেখা দিছে, এই এটা গোল আছে, এই গোলটোক সমানে দুভাগ কৰিছে, দুভাগৰ 1 অংশত ৰং কৰি দিছে। ঠিক আছে, আৰু এইটো কৰিছে যে, এইটো 4 ভাগ কৰিছে, এভাগ, দুভাগ, 3 ভাগ, 4 ভাগ, 4 ভাগৰ 1 অংশত ৰং কৰিছে। গতিকে এইটো 4 ভাগৰ 1 বুলি লিখিব লাগিব, 4টো তলত, ওপৰত 1 বুলি লিখিব লাগিব। ঠিক আছে, আৰু এইটো 4 ভাগ কৰি দুভাগত ৰং কৰিছে, এভাগ, দুভাগ, 3 ভাগ, 4 ভাগ, 4 ভাগ কৰি পেলানি এই এভাগ আৰু এভাগত দুভাগত ৰং কৰিছে। ইয়াৰ আগতো আমি দুভাগৰ 1 বুলিও লিখিব পাৰোঁ। ঠিক আছে, তাৰমানে এইটো আমি কটাকটি যদি কৰি দিওঁ, তেতিয়াহ'লে 2 এগুণে 2, 2 দুগুণ 4, তাৰমানে দুভাগৰ 1 অংশ বুলিও লিখিব পাৰোঁ। ঠিক আছে, ঠিক তেনেদৰে এইটো 1, 2, 3, 4, 4 ভাগ কৰি 1 অংশ, 4 ভাগৰ 1, আৰু এইটো 1, 2, 3, 4, 5, 6, 7, 8, 8 ভাগ কৰি 3 ভাগ ৰং কৰিছে, 8 ভাগৰ 3 লিখিব লাগিব। তাৰপিছত এইটো 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 10 ভাগ কৰিছে, 10 ভাগৰ 3 ভাগত ৰং কৰিছে। ঠিক আছে, 10 ভাগৰ 3 ভাগত ৰং কৰিছে, এনেকৈ লিখিব লাগিব। তাৰপিছত তলত লিখা মতে প্ৰতিটো চিত্ৰ অংশত ৰং কৰিবলৈ কৈছে। এতিয়া ৰং কৰিবা, চোৱা, এইটো এতিয়া ইয়াত দুভাগ দিছে, দুভাগৰ 1 অংশ ৰং কৰিবলৈ কৈছে। ঠিক আছে, এই উপভাগত এইটো ৰং কৰি দিবা এনেকৈ। ঠিক আছে, তোমালোকে কিতাপত কৰিব নালাগে, বহীতে কৰিবা, লিখি ল'বা এইবিলাক চিত্ৰবিলাক। মই এতিয়া দেখাবৰ কাৰণে তোমালোকক ৰং কৰি দিছোঁ। 5 ভাগৰ 3, এভাগ, দুভাগ, 3 ভাগ, 4 ভাগ, 5 ভাগ আছে, ইয়াৰ 3 ভাগৰ ৰং কৰিব কৈছে। অৰ্থাৎ ইয়াৰ পৰা একদম এডোখৰলৈকে ৰং কৰি দিবা এইটো এনেকৈ। ঠিক আছে, আৰু দুভাগৰ 1 অংশ, এইটো দুভাগৰ 1 অংশ বুলি কৈছে যে, 1, 2, 3, 4, 5, 6, 7, 8, 8 ভাগ আছে, আমি এই 8 ভাগৰ সমানে দুভাগ কৰি ল'লোঁ, 4 4 হৈ পৰিব, 1, 2, 3, 4। ঠিক আছে, এইডোখৰতে আমি আকৌ এভাগ কৰি ল'লোঁ, মানে এইফালে 4 এইফালে 4 সমান হৈ গ'ল। ঠিক আছে, এতিয়া দুভাগৰ 1 বুলি কৈছে নহয়, এতিয়া এইখিনিত আমি ৰং কৰি দিব লাগিব, এই 4 ভাগক ৰং কৰিব লাগিব। ঠিক আছে, তেতিয়া এইটো দুভাগৰ 1 হৈ থাকিব। তাৰমানে এইটো কি হ'বগৈ, 8 ভাগৰ 4 হ'ব, ইয়াক কাটাকাটি কৰি দিলে মানে দুভাগৰ 1 হৈ থাকিব। ঠিক আছে, আৰু ইয়াতে কেইভাগ আছে, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 10 ভাগৰ 4 অংশ ৰং কৰিব কৈছে। 1, 2, 3, 4। ঠিক আছে, 4টা অংশ ৰং কৰি দিলে 10 ভাগৰ 4 হ'ব। তাৰপিছত এইটো ভগ্নাংশত লিখা 8 ভাগৰ 6, 8 ভাগৰ 6 বুলি ক'লে 8 ভাগৰ 6টো 8টো তলত, 6টো ওপৰত, অৰ্থাৎ 7 ভাগৰ 2 লিখিবলৈ হ'লে কি লিখিব লাগিব, 7টো তলত, 2টো ওপৰত, 7টো সৰহ আৰু ওপৰত 2টোক ল'ব বুলি কয়। ঠিক আছে, 4 ভাগৰ 1 লিখিবলৈ কৈছে, তলত 4, ওপৰত 1, 9 ভাগৰ 5, তলত 9, ওপৰত 5। ঠিক আছে, 5 ভাগৰ 2, তলত 5 লিখিব লাগিব, ওপৰত 2 লিখিব লাগিব। তাৰপিছত এইটো চিত্ৰ সহায়ত প্ৰকাশ কৰা, তো চিত্ৰৰ সহায়ত প্ৰকাশ কৰিবলৈ কৈছে। প্ৰথমতে কৈছে 3 ভাগৰ 2,
চোৱা এইটো মই 3 ভাগত 2টো কেনেকৈ লিখিছোঁ 3 ভাগত 2 মই এইটো এটা চিত্ৰ বনাই লৈছোঁ 1 2 3 3 কৰি পেলাই দুভাগৰ ৰং কৰিবলৈ কৈছে দুভাগৰ ৰং কৰি দিছোঁ তাৰপিছত খ নম্বৰটো কৈছে 8 ভাগৰ 5 মই 8 ভাগ কৰি লৈছোঁ 1 2 3 4 5 6 7 8 8 ভাগৰ 5 ভাগত ৰং কৰিছোঁ 1 2 3 4 5 ঠিক আছে 5 অংশ ৰং কৰি দিছোঁ তাৰপিছত বাকীখিনি তোমালোকে নিজে কৰি ল'বা তাৰ 5 নম্বৰ কৈছে যে তলৰ ভগ্নাংশবোৰ হৰ আৰু লব লিখা লব কোনটো হৰ কোনটো লিখিব লাগে এইটো মনত ৰাখিবা ভগ্নাংশ এটা ওপৰৰ অংশটোক আমি লব বুলি কওঁ আৰু তলৰ অংশটোক আমি হৰ বুলি কওঁ ঠিক আছে মই দুটা কৰি দেখাইছোঁ 4 ভাগত 2 দিয়া আছে এই ওপৰটো লব আৰু তলটো হৰ অৰ্থাৎ লব 2 হৰ 4 আৰু খ নম্বৰ কৈছে 5 ভাগত 4 অৰ্থাৎ লব 4 হৰ 5 ঠিক আছে এইটো যদি মই দুভাগৰ 1 লিখোঁ তেতিয়াহ'লে এই ওপৰটোক লব বুলি কয় আৰু তলটো হৰ বুলি কয় ঠিক আছে এনেকৈ লিখি ল'ব লাগিব তাৰপিছত এতিয়া আকৌ আমাক আখৰখিনি দিয়া আছে হৰ কি আছে আৰু লব কি আছে সেনেকুৱা দিয়া আছে 6 নম্বৰটোত ভগ্নাংশ লিখিব লাগে আমি হৰ 8 মই কৈছোঁ যে সদায় হৰ তলত থাকিব ভগ্নাংশ 8 তলত দেখিছোঁ আৰু লব 3 ওপৰটোক লব বুলি কয় 3টো ওপৰত বহিব আৰু হৰ 7 লব 6 তো 7টো তলত বহিব 6টো ওপৰত বহিব আৰু হৰ 10 লব 3 তো 10 ভাগত 3 হ'ব ঠিক আছে এতিয়া যদি তোমালোকক সোধে তেতিয়াহ'লে এইটো লিখি ল'বা এটা ভগ্নাংশ ওপৰৰ ভাগক লব আৰু তলৰ ভাগক হৰ বুলি কোৱা হয় ঠিক আছে এডোখৰ লিখি ল'বা তাৰপিছত 8 নম্বৰটো কৈছে যে কিতাপত কুৱেশ্যনটো চাই ল'বা তোমালোকে এটুকুৰা কাপোৰৰ পৰা সমান জোখৰ 8খন ৰুমাল তৈয়াৰ কৰিছে ধৰি ল'লোঁ এখন কাপোৰ আছিলে ইয়াৰ পৰা 8খন ৰুমাল বনাইছে ঠিক আছে 8খন ৰুমাল বনাইছে 1 2 3 4 5 6 7 8 8খন ৰুমাল বনাইছে এতিয়া ক নম্বৰ কৈছে প্ৰতিখন ৰুমালৰ বাবে কিমান অংশ কাপোৰ লাগিব প্ৰতিখন ৰুমালৰ বাবে 8 ভাগৰ 1 অংশ লাগিব যিহেতু 8 ভাগ কৰিছে কাপোৰখন 8 ভাগ কৰি 1 অংশ ৰুমালখনৰ লাগিব যদি 3খন ৰুমালৰ বাবে কিমান অংশ কাপোৰ ব্যৱহাৰ কৰিব হয় তো 3খন যদি ৰুমাল বনাবলৈ হয় তেতিয়াহ'লে 8 ভাগৰ 3 অংশ ল'ব লাগিব ঠিক আছে ইয়াত মই লিখি দিছোঁ প্ৰতিখন ৰুমালৰ বাবে কাপোৰ লাগিব 8 ভাগৰ 1 অংশ আকৌ 2 নম্বৰ কৈছে 3খন ৰুমালৰ বাবে কাপোৰ কিমান লাগিব 8 ভাগৰ 3 অংশ তো 5খন ৰুমালৰ বাবে কাপোৰ কিমান লাগিব 8 ভাগৰ 5 অংশ লাগিব ঠিক আছে তো এইখিনি তোমালোকে চাই ল'বা আৰু এতিয়া যদি তোমালোকক কুৱেশ্যন সোধে ভগ্নাংশ কি উদাহৰণ দিয়া বুলি যদি কয় তেতিয়াহ'লে তোমালোকে এইটো লিখি দিবা এইটো কিতাপত নাই এইটো মই নিজে দি দিছোঁ তোমালোকক যে কোনো বস্তুক সৰু সৰু ভাগত ভাগ কৰি তাৰে যিকোনো এটা অংশক ভগ্নাংশ বোলে যেনে 2 ভাগৰ 1 4 ভাগৰ 3 এইকেইটাক ভগ্নাংশ বুলি কোৱা হয় ঠিক আছে তাৰপিছত এতিয়া অনুশীলনী 10 কটো শেষ হৈছে এতিয়া 10 খটো আমি চাম তাৰ আগতে আমি চাই লওঁ আচ্ছা 9 নম্বৰ এটা আছে 9 নম্বৰটো চোৱা দেবুৰ জন্মদিনে এটা কেক 10জন বন্ধুৰ মাজত সমানে ভগাই খালে তো এজন বন্ধুৱে কেকটো কিমান অংশ পালে তো যদি 10জন বন্ধু আছিলে কেকটো 10 ভাগেই কৰিছে সমানে 10 ভাগ কৰিব লাগিব তেতিয়া এজন বন্ধুৱে 10 ভাগৰ 1 অংশ খাইছে তো দুজন বন্ধুৱে মিলি কিমান কেকটো খালে তো দুজন মিলিলে মানে যদি দুজনে কিমান খাব 10 ভাগৰ 2 অংশ খাব দুজনে কেকটো 10 ভাগৰ 7 অংশ কিমানজন বন্ধুৱে খাব কেকটো 10 ভাগৰ 7 অংশ কিমানজন তো 7জন মানুহে খাব ঠিক আছে তলত দেখুওৱা ধৰণে এইবোৰ মিলাবলৈ কৈছে 1/4 তাৰমানে এইটো চোৱা এইটো মিলাই দিছে 1/4 তাৰমানে 4 ভাগৰ 1 তাৰপিছত আধা 2/4 ঠিক আছে তেতিয়া এইটো হ'ব তো আধা বুলি কৈছে এইটো সমানে দুভাগ এটা গোল আছে সমানে দুভাগ হৈছে কিন্তু 2/4 তো এইটো ইয়াৰ লগত এইটো মিলিব আৰু এইটো এনেকৈ মিলিব ঠিক আছে তাৰপিছত এইটো সম্পূৰ্ণ দিছে সম্পূৰ্ণ মানে এইটো এইফালে মিলিব তাৰপিছত 3/4 এইটো ইয়াত আছে ইয়াৰ পৰা আকৌ এনেকৈ কৰি যাব ঠিক আছে এইখিনি মিলাই ল'বা তোমালোকে তাৰপিছত আছিলে সমান ভগ্নাংশ বা সমতুল্য ভগ্নাংশ এতিয়া সমান ভগ্নাংশ বা সমতুল্য ভগ্নাংশ কাক বোলে এইটো চাই লোৱা এটা ভগ্নাংশ লব আৰু হৰ দুয়োটাকে এটা ধনাত্মক সংখ্যাৰে পূৰণ কৰিলে পোৱা ভগ্নাংশটোৰ আকাৰ ডাঙৰ হ'লেও ইয়াৰ মানৰ পৰিৱৰ্তন নহয় এনে একে মান বিশিষ্ট ভগ্নাংশবিলাকক সমতুল্য ভগ্নাংশ বোলে যেনে এটা উদাহৰণ ধৰি ল'লোঁ মই 3 ভাগৰ 2 3 ভাগৰ 2টোক আমি ইয়াত কোৱা মতে
যিকোনো এটা ধনাত্মক সংখ্যাৰে পূৰণ কৰিলে যিটো উত্তৰ পাম সেইটো উত্তৰটোৱে হ'ব সমতুল্য ভগ্নাংশ। তো 3/2 আমি লবকো 2য়ে পূৰণ কৰিছোঁ, 2 2 4 আৰু হৰকো 2য়ে পূৰণ কৰিছোঁ, 3 2 6 হৈছে, অৰ্থাৎ 3/2 সমতুল্য ভগ্নাংশ 6/4। ঠিক আছে। ঠিক তেনেদৰে এইটোকো যদি আকৌ আমি 3/2টোক আকৌ 3য়ে পূৰণ কৰোঁ, যদি এইটো 3 3 দি দিওঁ তেতিয়াহ'লে 2 3 গুণ 6 হ'ব ওপৰত আৰু 3 3 গুণ 9 হ'ব, তলত 9 হ'ব। এইটো 9/6টো 3/2ৰ ভগ্নাংশ হ'ব, সমতুল্য ভগ্নাংশ হ'ব। ঠিক আছে। এতিয়া 10 অনুশীলনী খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰাত কি হৈছে চোৱা, 4/1 দিয়া আছে আৰু ওপৰত এইফালে ইকুৱেল টু ওপৰত এটা খালী ৰাখিছে। এতিয়া তলত 12 লিখিছে। এতিয়া আমি চাব লাগিব যে 12ৰ লগত 12ক আৰু এইফালে 4 আছে, 4ৰ লগত কি পূৰণ কৰিলে 12 হ'ব, 4ৰ লগত 3 পূৰণ কৰিলে 12 হ'ব। গতিকে 4 3 গুণ 12 হ'লে এই 3টো ওপৰত ল'বৰ লগতো 3 পূৰণ কৰিব লাগিব। ঠিক আছে। 1 3 গুণ 3 হ'ব। ঠিক তেনেদৰে খ নম্বৰটো কৈছে যে 5/1 ওপৰত খালী ঠাই দিছে, তলত 20 দিছে। এতিয়া 5ৰ লগত কি পূৰণ কৰিলে 20 হ'ব, তো 5 4 গুণ 20 আমি জানো। তো যদি হৰৰ লগত 4 পূৰণ কৰিছোঁ তেতিয়াহ'লে ওপৰৰ ল'বৰ লগতো 4 পূৰণ কৰিব লাগিব, তেতিয়াহ'লে 1 4 গুণ 4 হ'ব ওপৰত। ঠিক তেনেদৰে 3/2 তো এইটো তলত খালী ঠাই ৰাখিছে, ওপৰত 6 দিয়া আছে। এতিয়া 3/2 বুলি কৈছে, ওপৰৰ ল'ব 2 আছে, 2ৰ লগত কি পূৰণ কৰিলে 6 হ'ব সেইটো চাব লাগিব। তো 2ৰ লগত 3 পূৰণ কৰিলে 6 হ'ব, গতিকে আমি হৰৰ 3ৰ লগতো 3 পূৰণ কৰিম, তেতিয়া 3 3 গুণ 9 হ'ব। আকৌ এইটো ঘ নম্বৰটো দিছে 6/1, 6/1টো আকৌ ইফালে দিছে, হৰৰ ঠাইত খালী ঠাই দিছে। তো 6/1 বুলি কৈছে, 6/1ৰ লগত আমি চাম যে ওপৰত 5 দিয়া আছে, 1ৰ লগত কি পূৰণ কৰিলে 5 হ'ব, আমি গম পাওঁ যে 1ৰ লগত 5 পূৰণ কৰিলে 5 হ'ব। গতিকে 1ৰ লগত যদি 5 পূৰণ কৰোঁ তেতিয়াহ'লে হৰৰ লগতো 5 পূৰণ কৰিব লাগিব, এইফালে 6 5 গুণ 30 হ'ব। তাৰপিছত এইখিনি চাই ল'বা। খালী ঠাই পূৰ কৰা আকৌ দিছে 2 নম্বৰটো ক 3/2, ইয়াৰ লগত মিলাই লৈছোঁ, 3 2 গুণ 6, 2 2 গুণ 4 হৈছে ওপৰ খালী ঠাইটোত। আকৌ এইটো 3ৰ লগত 3 পূৰণ কৰিলে 9 হ'ব, 2ৰ লগতো 3 পূৰণ কৰিলে 6 হ'ব। এইটো আকৌ 12 দিছে, 3 4 গুণ 12, আকৌ 2 4 গুণ 8 হ'ব। আকৌ এইফালে ওপৰত ল'ব দিয়া আছে 10, 2ৰ লগত 5 পূৰণ কৰিলে 10 হ'ব, আকৌ 3ৰ লগতো 5 পূৰণ কৰিব লাগিব, 3 5 গুণ 15 হ'ব তেতিয়া। আকৌ খ নম্বৰটো দিছে 5/2, অৰ্থাৎ 2 2 গুণ 4 আছিলে, 5 2 গুণ 10 হ'ব। যদি ওপৰতো যিটো সংখ্যা পূৰণ কৰোঁ তলতোতো একে সংখ্যা পূৰণ কৰিব লাগিব। তাৰপিছত আকৌ তলত দিয়া আছে 15 দিয়া আছে। তো 5ৰ লগত যদি 3 পূৰণ কৰোঁ 15 হ'ব, তেতিয়া 2ৰ লগতো 3 পূৰণ কৰিব লাগিব, 2 3 গুণ 6 হ'ব। আকৌ ওপৰত ল'ব 8 দিয়া আছে, তো হৰৰ কিমান হ'ব, তো 2 4 গুণ 8 হ'লে মানে 5 4 গুণ 20 হ'ব এইটো হ'লে। আকৌ ইয়াত ওপৰত ল'ব দিয়া আছে 10, 2ৰ লগত 5 পূৰণ কৰিলে 10 হ'ব, 2 5 গুণ 10। তো 2ৰ লগত যদি 5 পূৰণ কৰোঁ তেতিয়াহ'লে 5ৰ লগতো 5 পূৰণ কৰিব লাগিব, 5 5 গুণ 25 হ'ব। তাৰপিছত 3 নম্বৰ কৈছে যে তলৰ প্ৰতিটোৰ 3টাকৈ সমান ভগ্নাংশ লিখা। তো 4/1টো সমান ভগ্নাংশ কি হ'ব এতিয়া, 4/1ৰ লগত আমি প্ৰথমতে 2 পূৰণ কৰিলোঁ, ওপৰত ল'বৰ লগতো 2, হৰৰ লগতো 2, তেতিয়াহ'লে 1 2 গুণ 2, 4 2 গুণ 8। এইটো এটা সমতুল্য ভগ্নাংশ বা সমান ভগ্নাংশ। আকৌ 4/1ৰ লগত প্ৰথমতে 2 পূৰণ কৰিলোঁ, এবাৰ 3 পূৰণ কৰিলোঁ, 1 3 গুণ 3, 4 3 গুণ 12, 4/1ৰ সমতুল্য ভগ্নাংশ 12/3 হ'ব। ঠিক তেনেদৰে 4 পূৰণ কৰিলোঁ। আকৌ খ নম্বৰ কৈছে 10/2, প্ৰথমতে 2 পূৰণ কৰিলোঁ, তাৰপিছত 3 পূৰণ কৰিলোঁ, তাৰপিছত 4 পূৰণ কৰিলোঁ, পূৰণ কৰি ওপৰত যিখিনি হয় এইফালে উত্তৰ যিখিনি পাম সেইখিনি হ'ল এই 10/2ৰ সমতুল্য ভগ্নাংশ। ঠিক আছে।